এটা সুকীয়া পৰিৱেশ দলৰ এইবাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আপোনালোকে জানে যে আমি ডিব্ৰুগড় এই গাঁৱতে অৱস্থিত কৰিছোঁ। প্ৰতিষ্ঠা দিৱসত স্থানীয় ৰাইজৰ অফুৰন্ত সহযোগিতা ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ কৰ্মকৰ্তাসকলৰ প্ৰচেষ্টাত খুব সুন্দৰভাৱে ইয়াত শক্তিশালী 40 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিছে। আমি 40 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত দলীয় অসম গণ পৰিষদ দলৰ প্ৰতিজন কৰ্মকৰ্তা কেন্দ্ৰীয় অনুষ্ঠানে শুভাকাংক্ষী আৰু আঞ্চলিকতাবাদৰ বিশ্বাসী ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱা 39টা বছৰে অসম গণ পৰিষদ দলক শক্তিশালী কৰাত তেখেতসকলে যি অৰিহণা যোগালে তাৰ বাবে আৰু অনাগত দিনত সমূহ অসমবাসী ৰাইজৰ আমি আন্তৰিক সহযোগিতা কামনা কৰিছোঁ। আমি মনে প্ৰাণে বিশ্বাস কৰোঁ যে অসম গণ পৰিষদ দলক অসমৰ মাটিত শক্তিশালী কৰা মানে অসমত আঞ্চলিকতাবাদক শক্তিশালী কৰা আৰু অসমক সুৰক্ষিত কৰাৰ কাৰণে এটা খোজ দিয়া আৰু অসমবাসী ৰাইজৰ ভৱিষ্যতৰ দিনত আমি আশীষ বিচাৰিছোঁ। চেৰাই গাঁৱত আপোনালোকে 40 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিছে। হয়, জন্মস্থান হয় হয় এই বাৰ্তা দিব বিচাৰিছে আজি। প্ৰথম কথা হ'ল চাওক, জাতীয়তাবাদৰ শক্তিশালী ভেটি আছে, জাতীয়তাবাদৰ দুৰ্গ বুলি ক'লেও সহায় কৰা নহয়। আপোনালোকে জানে যে অসম আন্দোলনে এটা জনজাগৰণ সৃষ্টি কৰিছিল, জাতীয় জীৱনক মহীয়ান কৰিছিল আৰু জাতীয় সমস্যাবিলাকৰ কাৰণে অসম আন্দোলনৰ সময়তে বিভিন্নজনে বিভিন্ন পন্থা গ্ৰহণ কৰিছিল। জাতি জনগোষ্ঠীসমূহেও নিজৰ স্বাধিকাৰ নিজৰ স্বাভিমান অটুট ৰাখিবলৈ বিভিন্ন সংগ্ৰাম কৰিছিল। এটা সময় আছিল, আপোনালোকে জানে যে স্বাধীনতাৰ পিছত দীঘলীয়া সময় কংগ্ৰেছ ক্ষমতাত আছিল। কংগ্ৰেছে সম্পূৰ্ণৰূপে আমাৰ ৰাজ্যপাতিক উপেক্ষা কৰাৰ কাৰণে ৰাজ্যখনত সুকীয়া পৰিৱেশ দেখা দিছিল, যাৰ ফলত এটা দীঘলীয়া আন্দোলন হ'ল। তাৰপিছতে মই কৈছোঁৱেই যে বিভিন্ন ঠাইত বিভিন্ন ধৰণেৰে প্ৰতিবাদমুখৰ হ'ল অসমৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণ। তো জাতীয়তাবাদৰ দুৰ্গ হিচাপে বিবেচিত, সেইবাবে আমি জেৰাইতে আমি অনুষ্ঠিত কৰিলোঁ। আমি নিশ্চিত যে অনাগত দিনত নিশ্চয় অসম গণ পৰিষদ দলক আমি শক্তিশালী আৰু শক্তিশালীতা তেখেতেও এটা সুকীয়া ধৰণে এটা সুকীয়া পন্থাৰে তেখেতে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আছে, জাতিটোৰ কাৰণে মাত মাতি আছে। সুকীয়া আমাৰ পন্থা সুকীয়া, তেখেতৰ পন্থা সুকীয়া। গতিকে অসমৰ জনসাধাৰণে কি বিচাৰে? উন্নয়ন বিচাৰে, শান্তিও বিচাৰে। আৰু বৰ্তমান চৰকাৰৰ শাসনত আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনৰ আনপ্ৰেচিডেণ্টেড বিকাশ হৈছে মূলতঃ ক'বলৈ গ'লে। গতিকে বিকাশখিনি ত্বৰান্বিত কৰিবলৈ আমি সকলোৱে একেলগে কাম কৰিব যাতে অসমৰ জনসাধাৰণে অসম গণ পৰিষদৰ একত্ৰিত হৈ অসমৰ জ্বলন্ত সমস্যা সমাধানৰ কাৰণে আমি ঐক্যবদ্ধভাৱে খেলি অসমৰ জ্বলন্ত সমস্যা সমাধান কৰিব। তাৰ কাৰণে মই অসমবাসী ৰাইজক উপ নিৰ্বাচন আহি আছে, আপোনাৰ সমষ্টিটো এবাৰ উপ নিৰ্বাচন হ'ব। প্ৰতিষ্ঠা দিৱসৰ পাছতে কেনেধৰণে আগবাঢ়িছে অসম গণ পৰিষদৰ তাতে বিশেষকৈ 1985 চনৰ পৰা অসম গণ পৰিষদ আমি দেখা কৰিছোঁ। এইবোৰ আমি অসম গণ পৰিষদ তাতে অসম গণ পৰিষদ দল বুলি মই নকওঁ, এনডিএ আমি তাতে জয়ী হ'ম। গতিকে তাত আমাৰ প্ৰস্তুতি পূৰ্ণৰূপে চলিছে। তাত বঙাইগাঁৱত অসম গণ পৰিষদে প্ৰাৰ্থী দিব, সেইটো নিশ্চিত। এইটো নিশ্চিত। অনুপ চেতিয়াই আজি ইয়াত যোগদান কৰিব বুলি এটা চৰ্চা চলিছে। ইয়াৰ পূৰ্বে তেওঁ এই প্ৰতিষ্ঠা চলি আহিছিল। আপুনি জ্যেষ্ঠ এজন কৰ্মকৰ্তা হিচাপে কি ক'ব আচলতে? নাই, অনুপ চেতিয়া জইন কৰিব নকৰিব মই এই কথাটো মই আজি এই মুহূৰ্তত অৱগত নহয়। কিন্তু মই এই কথাটো জানো যে অনুপ চেতিয়া এগৰাকী তাৰমানে জাতীয়তাবাদী আঞ্চলিকতাবাদী মনোভাৱপন্ন লোক। গতিকে তেওঁৰ যিটো নীতি, তেওঁৰ যিটো আদৰ্শ, তেওঁৰ যিটো মনোভাৱ, সেই নীতি আদৰ্শ মনোভাৱটো আমাৰ অসম গণ পৰিষদ দলৰ লগত যিহেতু নিশ্চয় মিলে।
গতিকে তেওঁ জইন কৰাটো একো বিচিত্ৰ কথা নহয় আৰু আমি ভাবোঁ যদি তেওঁৰ নিচিনা মানুহ যদি অসম গণ পৰিষদে যোগদান কৰে তেতিয়া নিশ্চিতভাৱে অসম গণ পৰিষদ দল শক্তিশালী ৰূপে প্ৰতিষ্ঠিত হ'ব আৰু অসম গণ পৰিষদ দলত অন্ততঃ এগৰাকী শুদ্ধ জাতীয়তাবাদী লোক আমাৰ দলত থাকে।